নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল RCH ব্লগ আছাম। আজি মানে 2025 চনৰ নিউ ইয়েৰ জানুৱাৰী বুলি আৰু এয়া মানে একদম ব্ৰইলাৰ এটা আনি ঘৰতে গোটেই পৰিয়ালটিয়ে মিলি আৰু এসাঁজ খাম বুলি আজি একদম পূৰা ধুনীয়াকৈ ব্ৰইলাৰটো কাটি মেলি এতিয়া মানে একদম পূৰা লাঙি কৰি মানে পুৰি আছোঁ আৰু লগতে মই পুৰি খাই আছোঁ আৰু ইয়াৰ একদম মানে পিচ কৰি খাই আছোঁ আৰু ধুনীয়াকৈ মজা লাগিছে খাবৰ কাৰণে। আৰু বেলেগেতো বাহিৰত মানে ওলাই গৈছে ক'ৰবাত গাড়ী মটৰ লৈ মানে ফুৰিবলৈ জানুৱাৰী বুলি, আৰু যোৱাটো ভাল নহয় বুলি ভাবোঁ, গতিকে মই যোৱা নাই। আৰু এইফালে মদ চলাই কিবা কিবি খাই খোৱাটো বেছি ভাল নহয় এইবিলাকো, গতিকে পাৰিলে নোখোৱাটোৱে ভাল। মইতো মানে নাখাওঁ, মইতো মানে মোৰ চাদাই মেইন, চাদাটো মই পূৰা খাওঁ দেই। কিন্তু আৰু মোৰ ছোৱালীজনী হাঁহি আছে, মই খাই আছোঁ কিন্তু সিহঁতকো দিয়া নাই, মই অকলে খাই আছোঁ। এইটো কেনেকুৱা কথা হ'ব আৰু মানে আপোনালোকে কি বুলি ভাবে আৰু